আন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো ক্লিক কৰি দিব। আজি ব্লগটোত শিৱৰাত্ৰিৰ বিষয়ে অলপ দেখাবলৈ আপোনালোকৰ ওচৰত আহিছোঁ। যদি ভাল লাগে তেন্তে কমেণ্ট এটা দি দিব। এয়া আবেলি 5:30 মান বজাৰ টাইমত আমি ঘৰৰ পৰা ওলাই আহিছোঁ। আমি দুলীয়াজানৰ শিৱ মন্দিৰলৈ গৈছোঁ, যোনটো BT ফিল্ডৰ ওচৰত আছে। আছুৰ ষ্টেচু এটা ইয়াত আছে আৰু ওচৰতে আছে পুলিচ ষ্টেচন। পুলিচ ষ্টেচনত শিৱ মন্দিৰ এটা আছে, তাতো পাতিছে। ভিতৰৰ ফালে সোমোৱা নহ'ল, বাহিৰৰ পৰা এনেই অকণমান দেখুৱাই দিছোঁ আপোনালোকক। কেইখনমান ফটো হয়, শিৱ মন্দিৰৰ হয়। BT ফিল্ডৰ ওচৰত যোনকেইখন আছে, আবেলি 7মান বজাত মানুহ বহুত হৈছিলে এইটো টাইমত। অঞ্জলি দিয়া টাইমত হয় এইটো। ময়ো অঞ্জলি দিছিলোঁ। এইফালে চাকি বন্তি জ্বলাবলৈ দিছিলে। ইয়াত সকলোৱে চাকি বন্তি ইয়াতে জ্বলাইছিলে। ইমান ধুনীয়া লাগিছে চোকচোন, সেইকাৰণে অকণমান আপোনালোকৰ আগত দেখুৱাই দিছোঁ। মই পূজা কৰি থকা টাইমত মোক ফটো কোনো তুলি নিদিলে, লগতে ভিডিঅ' কৰি নিদিলে। জাষ্ট ফটোহে কেইখনমান ক্লিক কৰিছিলোঁ। এইকেইখন এতিয়া মন্দিৰটো আপোনালোকৰ আগত দেখুৱাই দিছোঁ। কিমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে, ইমান ভাল লাগিছিলে আৰু মনটো খুব ভাল লাগিছিলে আহোঁতে। মান বজাত আমি ঘৰলৈ উভতি আহিলোঁ। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।